हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल एनके दे आर ब्लग्स। तो माने আজি মই তাৰমানে আজি এসপ্তাহমান আগত মানে 4-5 দিনমান আগত এটা বস্তু অৰ্ডাৰ কৰিছিলোঁ আৰু সেই বস্তুটো হ'ল মানে হেলমেটত মানে মানে সেটআপ লগাই কিনে ভিডিঅ' বনাওঁ। তো আমি দেখাই আছোঁ মটৰ ব্লগিং কৰিবৰ কাৰণে মই এটা বস্তু অৰ্ডাৰ কৰিছিলোঁ। তো ইফালে লৈ আহা কেমেৰা দেখাই আছোঁ মই, বাকী ইফালে চাব পাৰে। তো বস্তুটো মই অৰ্ডাৰ কৰিছিলোঁ আজি এসপ্তাহমান হ'ল, অলপ বাকী মই দেখাই আছোঁ বস্তুখিনি খুলি কিনে কি হয় কি নহয়। তো মানে এইটো অহাৰ পৰা কেনেকুৱা এটা হ'ব, ভিডিঅ' বনাবৰ কাৰণে কি হ'ব, এই বস্তুখিনি মই কৈ আছোঁ। তো আপোনালোকে চাই থাকক। দা আনিছোঁ কাটিবলৈ, দা তো চাই থাকক। এইফালে কাটা গ'ল বাৰু, একো নাই, বাকী নালাগে আৰু ন। তো আমাৰ মেইন বস্তু হ'ল এইটো ওচৰত লৈ অলপ, এইটো হ'ল মেইন বস্তু। চাব পাৰে বন্ধুসকল, দেখাই আছোঁ মই গোটেইখিনি ওলাই কিনে। আৰু যিটো স্লিপ আছে এইটো দেখাই আছোঁ মই, দি পেলাই অলপ এইটো চাব পাৰে মোৰ নামত আছে গোটেইখিনি। কেমেৰাত আহিছেনে? তো চাব পাৰে মোৰ নামত আহি গৈছে বস্তুটো। এইটো ছেটআপ ইয়াত লগাই ল'লোঁ মই, আৰু মানে এইটো আছে, এইটো যাব মানে মোবাইলটো ছেটিং হ'ব। এইটো দেখাই আছোঁ, ওচৰত লৈ অহা কেমেৰা অলপ। বাকী এইটো চাব পাৰে, ইয়াত থাকিব মোবাইল ছেটআপ। এইটো এনেদৰে মোবাইল ইয়াত লোৱা হ'ব। বাকী এইটো মই দেখাই আছোঁ কৰি কিনে, এইটো ইয়াতে আহিল কেমেৰাত। এইটো এনেদৰে ইয়াত ফিটিং কৰি ল'লোঁ। তাৰপিছত মই দেখাই আছোঁ, ডাঙৰ মোবাইল ইয়াত বৰ্তমান নাই। বাকী ইফালে থাকিব মোবাইলটো এনেকৈ ছেটআপ হ'ব, ইয়াত মোবাইল থাকিব আৰু ইফালে থাকিব মানে হেলমেট থাকিব। হেলমেটত বস্তুটো এনেদৰে থাকিব আৰু এনেকুৱা এটা থাকিব। আৰু আগলৈ যিখিনি মানে ভিডিঅ' আহিব আৰু যি ভিডিঅ' মানে য'তে যাওঁ আৰু বনাবলৈ সুবিধা হ'ব, কাৰণ আগত মানে হাতেৰে মোবাইল লৈ কিনে এটা হাতেৰে বাইক চলাইছিলোঁ, এনেকৈ ৰিক্সো আছিল। আৰু সেই ৰিক্সটোৰ কাৰণে বস্তুটো তাৰমানে সেইটো বস্তু তাৰমানে ৰিক্সটো যাতে ল'ব লগা নহয়, সেইটো কাৰণে মই ভাবিছোঁ এনেদৰে ভিডিঅ' বনাম। আৰু যিহেতুকে মানে গ্ৰুপো আনিব পৰা হোৱা নাই, সক্ষম হোৱা নাই এইখিনিত, বা ইউটিউবত যিহেতুকে এতিয়ালৈকে কোনো 1 টকা পোৱা নাই, গতিকে এইখিনি নিজৰ মেহনতত মানে কম খৰচাৰ ভিতৰত কৰিবলৈ চেষ্টা কৰিছোঁ। তো বাকী আগৰ যিখিনি ভিডিঅ' আহে সেইখিনি মটৰ ব্লগিং ভাল ভিডিঅ' পাব, তো আপোনালোকে চাই থাকিব। বন্ধুসকল মানে কালি যিহেতুকে মটৰ ছেটআপটো আনি ল'লোঁ আৰু ভগৱানৰ নাম লৈ ওলালোঁ। বাকী চাই থাকক। বাকী বন্ধুসকল মানে ওলালোঁ দোকানলৈ আৰু যাই আছোঁ বৰ্তমান এতিয়া মহুৰীপাৰা। তো আজি মানে প্ৰথম মানে টেষ্টিং কৰিলোঁ, নতুন হয়। বাকী কেনেকুৱা কোৱালিটি আহি আছে তো আপোনালোকে চাব অলপ। বেলেগ একো মই ওলাইছোঁ এনেকৈ ৰ'দটো চাব পাৰে, ওলাইছোঁ খাওঁ কৰি ওলাই আহিছোঁ। মই যাই আছোঁ বৰ্তমান। আৰু ইফালে মই পতকা আছে, কালি আহি পালে 15 আগষ্ট, আৰু পতকাটো মেইন ন, তো পতকাটো লাগিবই। বাকী চলি আছে চবখিনি। আৰু আমাৰ গাঁৱতে চলি এটা মিটিং, তো মিটিংটো দেখাম বাৰু। ইফালে চাব পাৰে ভালকৈ দেখাব নোৱাৰিলোঁ, মানুহ বহুত আছে ন, তো ভাল নালাগে ইমান এটা কেমেৰাৰ আগত, যিহেতুকে আৰু এনেকৈ বস্তুবিলাক ঠিক নহয়। তো আৰু দোকানী ৰাস্তাবিলাক ইমান মানে ভাল নহয় ন, চাব পাৰে ৰাস্তাখিনি ইমান এটা ভাল নহয়। তো কি কৰিব ন, ৰাস্তাখিনি বনাইছে ভালকৈ, কমপ্লিট হোৱা নাই, আধৰুৱা হৈ আছে এনেকুৱা। আৰু আমাৰ বন্ধু বাকী যাই আছোঁ, কি নহওক আহিছোঁ ৰাতিপুৱা। এনেকুৱা বহি আছ দে যাই আছোঁ। আৰু মানে মাইকটো বৰ্তমান অনা নাই যিহেতুকে, সেইটো কাৰণে মানে চাউণ্ড কোৱালিটি ইমান এটা ভাল নাপাব। তো আপোনালোকে সেইটো বস্তু মানে
কিবা নকৰিব, কাৰণ মই মাইক আনিম বাৰু, ননাকৈ নাথাকোঁ। 2 দিনৰ ভিতৰতো মাইকো আনি আছোঁ, যিহেতু গোটেইখিনি ছেটআপ হৈয়ে গৈছে। মাইকটো আনি আছোঁ মই। মাইকটো মানে অৰ্ডাৰ কৰিব লাগিব মেছত, কাৰণ আমাৰ ইয়াতে দোকানত পোৱাটো অসম্ভৱেই হয়, প্ৰায় সম্ভৱ নহয়। গতিকে মই মানে এইটো বস্তু আকৌ মেছত অৰ্ডাৰ কৰিব লাগিব। চ' অৰ্ডাৰ কৰি কিনে আনি কিনে আপোনালোকক দেখাম চাউণ্ড কোৱালিটি বা মাইক কোৱালিটি, যিখিনি বস্তু ভালদৰে আহে। ত' গোটেইখিনি আহিলে ভাল লাগে আৰু দিয়কচোন, তেতিয়া মানে জুচটো এটা বেলেগ এটা জুচ আহে। ত' বন্ধুসকল চাব পাৰে, আহি কিনে আমি বৰ্তমান এতিয়া দলং পোৱা নাই, পাওঁ আৰু ৰাস্তাখিনি ইমান এটা ঠিক নহয়। ত' মানে কি কৰিব আৰু, দলংটো যিহেতু ওলাই নাই, চাব পৰা আপোনালোকে কিমান এটা আহিছে জানো, দলংটো এনেকুৱা অৱস্থা হৈ আছে। মানে দলঙৰ কাম চলি আছে, কিন্তু আধৰুৱা বহুতখিনি কিবা মানে সেইটো কাৰণে আৰু। তাৰপিছত এনেকুৱা আৰু অৱস্থাবিলাক ভাল নহয় দলঙৰ। কি কৰিব, চাব পাৰে এতিয়া মানে এনেকৈ বাঁহৰ দলং চলি আছে। একো নাই, মানুহখিনি অলপ প্ৰব্লেম হৈছে আৰু, বাঁহৰ দলং মানে কি আৰু বহুতখিনি প্ৰব্লেম হয়। ভাল না ইউটিউবত পাবি ভিডিঅ', ভাল না খবৰ? দোকানত যাম হা, এনকে দেয়াৰ ব্লগ এই দোকানত লগ পালি মোক হেৰি কৰিবি দে। চাব পাৰে বন্ধুসকল, মানে ৰাস্তা কি কৰিব আৰু, দলংটো এনেকৈ বাঁহৰ দলং যিহেতু মানে সপ্তাহে এনেকৈ দি থাকে আৰু সপ্তাহে ভাঙি থাকে। আৰু দলঙৰ এইখিনি মানে কাম মিনিমাম মানে কামটো হৈছে, নোহোৱা নহয়। 40% 30% হোৱা বুলি ক'ব পাৰি, কাৰণ 100% হোৱা নাই এতিয়ালৈকে। কিবা হৈছে নাজানো, মানে এনেকুৱাই আৰু। আগত দলঙৰ ওপৰত এটা মই ভিডিঅ' বনাইছোঁ আৰু, নবনোৱা নহয় এনেকুৱা এটা। বন্ধুসকল আজি মানে ফাৰ্ষ্ট টাইম যিহেতুকে মটৰ ব্লগিং কৰিছোঁ, সেইটো কাৰণে মানে কেনেকুৱা মানে কেমেৰা পজিশ্যনটো কেনেকুৱা আহি আছে। তাৰপিছত মানে মাইক নাই বাৰু, মাইক নোহোৱাৰ কাৰণে অলপ মাতটো মানে কিবা হ'ব পাৰে। ত' আপোনালোকে এইখিনি বস্তু কমেণ্ট কৰি জনাবচোন, মানে কেনেকুৱা এটা বস্তু আহি আছে, বা সেইটো বস্তু মানে গম পালে মই যিটো বস্তু মানে প্ৰব্লেম আছে সেই প্ৰব্লেমটো মাৰিব চেষ্টা কৰিম ন। ত' চাম বাৰু, চেক কৰি ময়ো চাই ল'ম। তো আপোনালোকেও চেক কৰি চাব, তেতিয়া মানে কমেণ্ট কৰি ক'লে মোৰো ভাল লাগে দিয়কচোন, কাৰণ আপোনালোকে আমাৰ ফেমিলি হয়। আৰু আপোনালোকে যেতিয়া কমেণ্ট কৰি ক'ব ন, তেতিয়া বস্তুটো আমাৰ এটা ভাল লাগি যায়। তো বন্ধুসকল, আৰু আহি পালোঁ মই বৰ্তমান দোকানত। চাব পাৰে এতিয়া মই আছোঁ এনেকৈ আৰু দোকানত। আৰু বাকী মানে কি আৰু, আজি ফাৰ্ষ্ট টাইম মটৰ ব্লগিং কৰিলোঁ, মানে কেনেকুৱা কোৱালিটি আহিছে আৰু কেনেকুৱা লাগিল ভিডিঅ'টো, তো চাই কিনে জনাব। আৰু আগত ভিডিঅ'বোৰ ধামাকা হ'ব যাই আছে, তো আপোনালোকে যোনে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। লগ পাম নতুন এটা ভিডিঅ'ত, তেতিয়ালৈকে বাই।